মোৰ মানে আহোঁতেও দেৰি হ'ল চাগে, তো আজি বজাৰ নাপালোঁ। মই ধুনীয়া এটা জেকেট অৰ্ডাৰ দিছিলোঁ, তো এইটো আহি গ'ল। হাই এভৰিৱান, গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা, আৰু লগতে সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু মাজত মাথো এদিন আছে বিহুলৈ, আজি শুক্ৰবাৰ হ'ল, তো কাইলৈৰ পৰাতো উৰুকাই, তো আজি ভাবিলোঁ অলপ বজাৰত ওলাই যাম। আজি ক'ত যাওঁ কি কৰোঁ, আৰু লগৰ লগত যাম বাৰু, সিহঁতক লগ ধৰি একেলগে যাম। তো চাই থাকক ভিডিঅ'টো। জাষ্ট এতিয়া মই চাহ পানী খাওঁ ৰেডি হৈ এপাক ওলাই যাওঁ আৰু বিহু বুলি, নে কি কয়? আপোনালোকেও যাওক, অলপমান চাই আহক ক'ত কি চলি আছে। তো কাইলৈতো বজাৰ হ'বই, অহাকালি ডাঙৰকৈ হ'ব। তো আজিনো কি হৈ আছে অলপমান চাই আহোঁ তেন্তে ব'লক। আৰু লগতে যদি মোৰ ভিডিঅ'বোৰ কোনোবাই নতুনকৈ চাই আছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যিহেতু মোৰ নতুন চেনেল হয় এইটো। তো অলপ ছাপোৰ্ট কৰক। আৰু যিহেতু বিহুৰ বতৰ, আৰু বিহুৰ বতৰত যদি আমি পিঠাৰ লগত চাহ নাখাওঁ তেনেহ'লে কথাটো বেয়া হয়। তো এতিয়া লৈ লৈছোঁ পিঠা লাড়ু এনেকৈ, বাৰু ইমান নাখাওঁ, অলপ খাম বাৰু, এখন দুখন। তো গাইজ চাহ পানী খাই ৰেডি হৈ ল'লোঁ, এতিয়া যাওঁ বাইকখন লওঁ আৰু যাওঁ। আৰু যাওঁতে বেছি ব্লক নকৰোঁ, কাৰণ যিহেতু অকলে যাম, বাইকখন চলাইতো ব্লক কৰাৰ প্ৰব্লেম হয় এখন হাতেৰে মোবাইল ল'বলৈ। তো যাওঁ, তো যাই পাই আপোনাক লগ পাই আছোঁ, ব'লক। তো গাইজ আজি যিহেতু শুক্ৰবাৰ, তো মোৰ মানে আহোঁতেও দেৰি হ'ল চাগে, তো আজি বজাৰ নাপালোঁ। তো যিহেতু আজি বজাৰ নহ'বও চাগে, তো কালি ভালকৈ দেখাম আপোনালোকক বজাৰ। তো আজি এনে এপাক বোলো ওলাই যাওঁ তেনেহ'লে। তো বজাৰ নেদেখালোঁ আপোনালোকক, কি হ'ল? আপোনালোকক ধুনীয়া এটা মই শ্বট দেখাই আছোঁ আপোনালোকক, তো চাই লওক। মই কালি বজাৰত দেখাই আছোঁ, এতিয়া যাব লাগে আমি, ব'লক। তো গাইজ মই আহি পালোঁ ঘৰ, আৰু আপোনালোকে বেয়া নাপাব, মই ভাবিছিলোঁ আজি বজাৰ হ'ব, দেন আপোনালোকক কিবা কিবি দেখাম আৰু। তো একো নাই, কাইলৈ আৰু ভালকৈ হ'ব বজাৰ, তো কাইলৈ ভালকৈ দেখাম আৰু আপোনালোকক। তো চাই থাকক ভিডিঅ'বোৰ, এতিয়া কি কৰোঁ চাওঁ। মই ধুনীয়া এটা জেকেট অৰ্ডাৰ দিছিলোঁ, তো এইটো আহি গ'ল, লগতে চাই লওঁ, আপোনালোকক মই আনবক্সিং কৰি দেখাই আছোঁ বাৰু। ৰ'ব গাইজ। তো গাইজ কেনেকুৱা লাগিছে জনাবচোন এবাৰ কমেণ্টত। তো গাইজ মই ভাত পানী খাওঁ এতিয়া, আৰু আজি ব্লগটো মই ইয়াতে সমাপ্ত কৰিম, কাৰণ আজি আৰু বেলেগ দেখাব লগা একো নাই, যিহেতু মই ঘৰত আছোঁ এতিয়া। আৰু সকলোকে মোৰ ফালৰ পৰা আৰু এবাৰ হিয়া ভৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু সকলোৱে যাতে ভালে দৰে থাকে তাৰে কামনা কৰিছোঁ। তো বাই বাই, টাটা।